আজি মাছৰ সৈতে মানিমুনিৰ জোল লগতে পানীলাও তৰকাৰী বনাবলৈ ওলাইছোঁ। মানিমুনিখিনি ভালকৈ ধুই সৰু সৰুকৈ কাটি ল'লোঁ। 3টা জলকীয়া দি দিলোঁ মই, আদা দিলোঁ এটুকুৰা, পিঁয়াজ, নহৰু, নিমখ সোৱাদ অনুসাৰে দি মিক্সি জাৰত গুড়ি কৰি ল'লোঁ। এতিয়া পানীলাওৰ বাবে মাছখিনি হালধি আৰু নিমখ দি ফ্ৰাই কৰিবৰ বাবে ৰেডি কৰি লওঁ। মানিমুনি জোলখিনি বনাবৰ বাবে অকণমান তেল দি কেৰাহীত মাছখিনি ফ্ৰাই কৰিব। মাছখিনি সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, অলপ কেঁচাই ৰাখিম। তাৰপিছত মাছখিনি মিঠাই দিলোঁ। এতিয়া পিঁয়াজ দি এইখিনি লৰাই থাকিম। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। এতিয়া নহৰু, থেতিলাই থোৱা নহৰু দি দিম। নিমখ অকণমান দিম সোৱাদ অনুসাৰে। ইতিমধ্যে মই মিক্সি গুড়ি কৰি লওঁতে নিমখ দি দিছোঁ, সেইকাৰণে কমকৈ নিমখটো দি দিছোঁ। হালধি, এতিয়া মাছখিনি, যিখিনি মাছ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি টুকুৰা মাছ এতিয়া পিঁয়াজৰ লগত অকণমান ভাজি ল'ম। অকণমান পানী তাতে ঢালি দিলোঁ, ভালকৈ লৰাই দিম। অলপমান পানী দিলোঁ জোখ অনুসাৰে। এতিয়া মানিমুনি যিখিনি মিক্সিত মাৰি লৈছোঁ সেইখিনি দি দিলোঁ। তাৰপিছত ভালকৈ লৰাই থাকিম অকণমান 5 মিনিটমান সময়। গোটেইখিনি যেতিয়া মিক্স হৈ যাব ধুনীয়া এটা গোন্ধ আহে। গোন্ধটো লাগিলে খাওঁ লাগি যায়। আপোনালোকেও এনেকৈ বনাই চাবচোন এবাৰ। মানিমুনি শাক ঔষধি গুণৰে খুব ভৰপূৰ। পেটৰ যিকোনো প্ৰব্লেম হ'লে মানিমুনি শাকৰ জোল বনাই এনেকৈ খাব পাৰে। এতিয়া পানী দি পানীখিনি একেবাৰে নোহোৱা কৰি উতলাই থাকিম। খাবলৈ কিন্তু খুব টেষ্টি হয়। এতিয়া পানীলাওটো কাটি মই ভালকৈ ধুই ল'লোঁ। মাছখিনি ভালকৈ ফ্ৰাই কৰি ৰঙচুৱা হোৱালৈ ভাজি থাকিম। ৰঙচুৱা হৈ গৈছে এতিয়া। পিঁয়াজ দিলোঁ, সেই তেলখিনিতে মাছ ভজা তেলখিনিতে পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, অকণমান লৰাই দিলোঁ, হালধি, নিমখ এইবোৰ সোৱাদ অনুসাৰে দি দিলোঁ। ভাজি থোৱা মাছখিনি দি দিম। এতিয়া অলপমান মছলা, জিৰা, জালুক গোটেইখিনি মিক্স আছে সেইখিনি দি দিলোঁ। ভালকৈ লৰাই থাকিম।
পানী দি এইখিনি কৰিব লাগে। পানীখিনি অকণমান উতলাৰ পিছত পানীখিনি দি দিলোঁ, অকণমান লৰাই দি তলত কৰি দি ঢাকন মাৰি দিওঁ এতিয়া। এবাৰতে পানীলাওখিনি সিজি গ'ল। পানীলাওটো